হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালেই চাগে। আমাৰ খুব এটা ভাল নহয়, কিয়নো দেউতাৰ গাটো খুব এটা ভাল নহয়। আজি দেওবাৰ, অৰ্থাৎ যোৱা সোমবাৰে দেউতাৰ গাটো বেয়া হ'ল। প্ৰেছাৰ চুগাৰ এইবিলাক হাই হৈ গ'ল। হাই হৈ যোৱাত অকণ অসুস্থ হ'ল। অসুস্থ হ'লত যোৰহাট মিছনত ভৰ্তি কৰোৱা হ'ল। তাত লগালগ ICUত ভৰ্তি কৰোৱা হ'ল। ICUত অলপ সুস্থ হ'ল, দুৰাতি থাকিলে। সুস্থ হৈ ওলাই তাৰপিছত সম্পূৰ্ণ 6 দিন মিছনত থাকিলে। কালি আহিলে, ৰাতি আহিলে যদিও ঘৰলৈ নাহিলে, বা ঘৰত থাকিলে। আমি আজি যাবলৈ ওলাইছোঁ বা ঘৰলৈ। ৰাতিপুৱা সোনকালে উঠিলোঁ, গা মূৰ ধুলোঁ, ধুই চাহ খালোঁ। চাহ খাই এতিয়া মিঠুৱে মেগী খাম বুলি ক'লে। ভাত নাখাওঁ বোলে, মা মেগী খাম। মেগী বনালোঁ। তাৰপিছত এতিয়া লাহেকৈ ওলাম আৰু যাবলৈ দেউতাৰ ওচৰলৈ। কিহত যাম, কেনেকৈ যাম আপোনালোকক দেখুৱাইছোঁ বাৰু। গাঁৱৰে সম্বন্ধীয় দাদা এজনক মাতিছোঁ গাড়ী চলাই যাবলৈ, আৰু দাদা এজনক লগ ধৰিছোঁ। এওঁ নাযায়, কিয়নো এওঁ দেউতাৰ লগত এই 6 দিন থাকি আহি অলপ কাম কিছুমান থাকি গৈছে, আধৰুৱা হৈ গৈছে বোলে। এইবিলাক কৰোঁতে মোৰ সময় লাগিব, সেইকাৰণে তোমালোকে যোৱা। আমি ওলাইছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। কেনেকৈ যাম, কিহত যাম, সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' বন্ধুসকল, এয়া মিঠুৱে মেগী খালেই দেই, মোলৈ ৰোৱাই নাই। খোৱা হাই কৈ দিয়া আকৌ। মিঠু কোন চিনি পাইছে চাগে, আমাৰ ছোৱালী দেই। আগৰ ভিডিঅ'কেইটা যদি চাইছে গম পাবই। এয়া মেগী খাই আছোঁ আমি। হেল্ল' বন্ধুসকল, আমি ৰাতিপুৱা ব্যস্ততাখিনি ক'লোৱেই। এতিয়া যাবলৈ ওলাইছোঁ আৰু লাহেকৈ। ড্ৰাইভাৰ বিচাৰি নাপালোঁ। যিজন ল'ৰাক কৈ থৈছিলোঁ সম্বন্ধীয় দাদাজনক, নাই, তেওঁ আহিব নোৱাৰোঁ বুলি ক'লে। শেষত এওঁ নাযাওঁ বুলি কোৱাৰ পিছতো যাবলৈ মান্তি হ'ল আৰু গাড়ী চলাই। নহ'লেতো উপায়ো নাই। দাদা দুজন আহিলে বাৰু। মিঠু ৰাতিপুৱাৰ পৰা তত নাই, মা আপা ঘৰলৈ কেতিয়া যাম। শেষত এই অকণমানি ওলালে আৰু ওলাই হৈ গ'ল। এতিয়া যাম আৰু আমি গাড়ীলৈ। আমি আপা ঘৰলৈ যাবলৈ ওলাইছোঁ। এবাৰ কৈ দিয়া আকৌ। আমি আপা ঘৰলৈ যাব ওলাইছোঁ এতিয়া। আমি এয়া যাবলৈ ওলাইছোঁ। এয়া ওচৰৰ দাদা দুজন বহি আছে পেপাৰ চাই, আৰু তেওঁ ক'ৰবাত কিবা এটা কৰি আছে। তেওঁ বৰ লাজ কৰে দেই ভিডিঅ'ত ওলাবলৈ। আৰু ওচৰৰ এয়া দাদাইদেউ এজনো আহিছে খবৰ ল'বলৈ দেউতাৰ। এয়া ওচৰৰে দেই। তাৰপিছত এয়া আমি এতিয়া যাওঁ আৰু কেনেকৈ যাম, কি কৰিম দেখুৱাই আছোঁ আপোনালোকক। হেল্ল' বন্ধুসকল, আমি আহি আছোঁ। এয়া আমাৰ যাত্ৰা। এয়া আগত আমাৰ দাদাই বহিছে, অনিল দাই, আৰু এয়া মোৰ মানুহজনে চলাইছে। এয়া মিঠু বহি আছে, টোপনিয়াই বহি আছে। এবাৰ টোপনি গৈছে, এবাৰ উঠিছে। ৰাস্তাটো যে ইমান বেয়া, ইমান ঠেকেচনি, কি কৰিব চৰকাৰে, কি কৰিছে। আমাৰ ইয়াৰ MLA শ্ৰীযুত ভাস্কৰজ্যোতি বৰুৱা, তেওঁ প্ৰথম উঠোতে প্ৰতিখন মিটিঙতে ভাষণ দিয়ে যে ৰাস্তাটোৱে বনাব। কিন্তু ক'ত এতিয়া এবছৰ পাৰ হৈছে, এতিয়ালৈকে দেখোন ৰাস্তাৰ কথা ভবাই নাই। এয়াহে গতি চাওকচোন, একেবাৰে ঠেকেচনিত আমাৰ কঁকাল বিষ হৈ গৈছেগৈ। এয়া আমাৰ বৰহোলাটো তিতাবৰ ৰোড। আহি আছোঁ আমি, ইয়াত তিতাবৰ পাওঁ হৈছোঁহি আৰু। হেল্ল' বন্ধুসকল, এয়া বাঘৰ অলৰেডি পালোহি। এতিয়া প্ৰায় আধা ঘণ্টামান হ'ল। চাহ তাহ খালোঁ, চৰবত খালোঁ, চাহ খালোঁ। খাই বৈ এয়া বাহিৰলৈ ওলাই আহিছোঁ। অকণমান বোলো গেটৰ মুখলৈ যাওঁ। খুব গৰম পৰিছে, সেইকাৰণে আপোনালোকৰ যাত্ৰাত কি হ'ল, কেনেকৈ আহিলোঁ, কি হ'ল সেইবোৰ নেদেখুৱালোৱে। এয়া বা ঘৰলৈ আহি এতিয়া বাহঁতে কাম কৰি আছে, ভাত বনাইছে। মিঠুৱে বায়েকহঁতৰ লগত খুব খেলিছে। সিহঁতি নোলায় বোলে, ভিডিঅ'ত ওলাবলৈ খুব লাজ কৰে। বাৰু নালাগে বাৰু, পিছত কেতিয়াবা উলিয়াম, ওলাব। এয়াই। হেল্ল' বন্ধুসকল, এইবাৰ আমি বাঘৰৰ পৰা ঘৰমুখী হৈছোঁ দেই। বিদায় ল'লোঁ আৰু বাঘৰত খাই বৈ আজৰি হ'লোঁ। এয়া দিনে পোহৰে যাওঁ বুলি ওলাইছোঁ। এয়া গৈ আছোঁ ঘৰলৈ বুলি। এয়া আমি ঘৰমুখী হৈছোঁ দেই। এয়া তিতাবৰ টু বৰহোলা আমি গৈ আছোঁ। তিতাবৰৰ পৰা এয়া তিতাবৰ টু বৰহোলা ৰোড হয়।
আমাৰ মিঠু গাড়ীত উঠাৰ লগে লগে টোপনি যায় আৰু দেই। এইয়া শুলেই। হেল্ল' বন্ধুসকল, আমি ফাইনেলি ঘৰ আহি পালোহি। এতিয়া ঘৰ সোমালোহি। এয়া বহিছোহি ঘৰত সোমাই। তাত মানে বাৰ ঘৰত কি হ'ল, কেনেকৈ কটালোঁ আপোনালোকক নেদেখুৱালোঁ, কিয়নো বা আৰু ভাগিনকেইজনীয়ে খুব লাজ কৰে কেমেৰাৰ আগত ওলাবলৈ। বাৰে প্ৰতি উলিয়াব বিচাৰোঁ, সিহঁতি এনেকৈ মুখখন ঢাকি দিয়ে। সেইকাৰণে মই ভাবিলোঁ নালাগে আৰু, নকৰিলোৱে ভিডিঅ' তাত। যেতিয়া সিহঁতি নিজেই ওলাম বুলি ক'ব তেতিয়াহে আৰু উলিয়াম। বাৰু বন্ধুসকল, এয়াই আছিল আজি আমাৰ ভিডিঅ'টো। ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।